ইংলেণ্ডৰ বাৰ্মিংহামত অসমীয়া গীত দেখুৱাইছে অসমীয়া জীয়ৰী তথা বোৱাৰীয়ে আৰু নিশ্চিতভাৱে মই কমনৱেলথ গেমছৰ কথা উল্লেখ কৰিছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ আমাৰ ভাৰতক লন বল খেলত প্ৰতিনিধিত্ব কৰা যিটো ভাৰতীয় মহিলাৰ দল সেই দলটোত এগৰাকী অন্যতম সদস্য হৈছে আমাৰ অসমৰ আমাৰ সৰু পথাৰৰ আমাৰ ধনশিৰিৰ ঘৰৰ কাষতে লাগি থকা টেঙাহোলাৰ এগৰাকী জীয়ৰী তথা বোৱাৰী হৈছে অন্যতম সদস্য আৰু তেওঁৰ নাম হৈছে নয়ণমণি শইকীয়া আৰু মই বৰ্তমান নয়ণমণি শইকীয়াৰ স্বামী গৃহত উপস্থিত আছোঁ তেওঁৰ বাসগৃহত উপস্থিত আছোঁ আৰু ইয়াৰ কিছু পৰিৱেশ মই আপোনালোকক দেখুৱাম আজি খুব ধুনীয়া এটা পৰিৱেশৰ মাজত আছোঁ আমাক গৌৰৱান্বিত কৰিছে তেখেতে সমগ্ৰ ভাৰতক গৌৰৱান্বিত কৰিছে আজি ফাইনেলত অৱতীৰ্ণ হ'ব 4:15 এয়া তেখেতৰ বাসগৃহ এইফালে আমাৰ নবীন দা আছে নিউজৰ কাৰণে আহিছে নবীন দা যোৱা নাই সেইকাৰণে মানে খং উঠি আছে অথনিৰ পৰা পঠিয়াই আছে নেটৱৰ্কৰ অসুবিধা এইফালে এনকে টিভি আহিছে এনকে টিভিয়ে লাইভ কৰিব খুব সম্ভৱ এনকে টিভি আছে দেবা আছে কুলেশ দা আছে তাৰপিছত তাত বেদান্ত দাহঁত আছে মানে গোটেই মেডিয়া হাউচৰ গোটেই মানুহখিনি ইয়াত আছে আৰু ময়ো নিউজৰ কাৰণে আহিছোঁ কিন্তু মই ভাবিলোঁ যে মই ইউটিউবৰ কাৰণে এটা ভিডিঅ' বনাই দিওঁ বেদান্দা চাওঁ নবীন দা চাওঁ গোটেই লোকাৰণ্য নয়ণমণি শইকীয়াৰ জীয়ৰী মোৰ লগত আছে খুব মৰম লগা অকণমানি তনয়া কোৱা কেনেকুৱা লাগিছে মায়ে যে হেৰি পালে পদক পাইছে নিশ্চিত কৰিলে কেনেকুৱা লাগিছে ভাল লাগিছে তোমালৈ মায়ে ফোন কৰিছেনে কৰিছে কেতিয়া কথা পাতিলা এতিয়া অকমান দেৰি হ'ল তোমালৈ মনত পৰিছেনে কৰিছে তুমি মাক যাওঁতে কি কৈ পঠাইছিলা বেষ্ট অফ লাক কৈ পঠাইছিলা তুমি এতিয়া কথা পাতি আছানে মাৰ লগত আজি কেতিয়া পাতিলা আজি তুমি নাহোঁতে পাতিছিলোঁ মাহঁততো আজি ফাইনেল খেল আছে হয়নে তাৰপিছত আৰু গ'ল্ড মেডেলৰ কাৰণে তুমি আশা কৰিছানে মায়ে কৈছে ভালকৈ খেলিম কৈছে আৰু আমিও আশা কৰিছোঁ আমি ধনশিৰিবাসীয়ে আশা কৰিছোঁ সমগ্ৰ ভাৰতবাসীয়ে আশা কৰিছে সকলোৱে প্ৰাৰ্থনা কৰিছে যে তেওঁলোকে সোণৰ পদক আনক আমালৈ গৌৰৱ কঢ়িয়াই আনক আৰু নিশ্চিতভাৱে আজিৰ দিনটোত ইয়াত বহি থাকি এই যিখিনি সুখ সেই সুখখিনিৰ ভাগ ল'বলৈ পাই মোৰ খুব ভাল লাগিছে আৰু তাই খুব বেছি মৰম লগা কাৰ্টুন চাই আছে বহুত ধুনীয়াকৈ আৰু ইয়াতে আছে বেদান্ত দা লাইভ কৰিবলৈ আহিছে খেল আৰম্ভ হোৱাৰ লগে লগে কৰিব হয় মানে লাইভ অলৰেডি মোৰ 3টা লাইভ গ'লেই মই 3টা লাইভ এতিয়ালৈকে কৰিলোঁ আৰু সঁচাকৈ ভাল লাগিছে আৰু বিশেষভাৱে অসমৰ 7গৰাকী প্ৰতিনিধি যিহেতু খেলুৱৈ আছে ভাৰতীয় দলটোত তাৰ ভিতৰত আটাইতকৈ ভাল লগা কথাটো হৈছে যে 2গৰাকী হৈছে বিশেষভাৱে আমি য'ত থাকোঁ আমি য'ৰ পৰা ৰিপৰ্টিং কৰোঁ সৰুপথাৰ অন্তিমকুমাৰ সৰুপথাৰৰ জীয়ৰী এগৰাকী হৈছে লাভলীনা আৰু নয়ণমণিৰ কথা সকলোৱে জানে আজি কিছু সময়ৰ পিছত কাৰণে আজি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ'ব আৰু সকলো আমি আশাবাদী যে সোণ লৈ এবাৰ নয়ণমণি আহিব খুব ভাল লাগিছে আৰু আমি নিজেই এগৰাকী সাংবাদিক হিচাপে ইয়াৰ এগৰাকী নাগৰিক হিচাপে আমি সঁচাকৈ খুব গৌৰৱ অনুভৱ কৰিছোঁ আমি আশাবাদী জিলিকিব ধনশিৰি আৰু বেদান্ত দাই লাইভ দেখুৱাই আছে বোলে 3বাৰ দিলেই প্ৰতিদিন টাইমত কেৱল চাই আৰু এয়া বেদান্ত দাই লাইভ যাবলৈ সাজু হৈছে দি থৈছোঁ তোমাক আৰু এইখিনি হৈছে নয়ণমণি শইকীয়াৰ যিখিনি মেডেল তেওঁ ইতিমধ্যে যিখিনি বঁটা লাভ কৰি থৈছে এই মেডেলখিনি বহুত এগাল ইয়াতো লাইভ ছেশ্যনে হৈ আছে ৰক্তিম দা আছে চুতীয়া ছাত্ৰ সন্থাৰ মানুহ এইফালে মাক স্বামী নয়ণমণি শইকীয়াৰ স্বামী কেনেকুৱা লাগিছে ইমান ইতিহাস ৰচিছেগৈ গৈ আনন্দিত কথা পাতিছেনে মানে আজি ৰাতিপুৱা যোগাযোগ হৈছে এতিয়া অলপ আগতে যোগাযোগ হৈছিলে তেওঁলোক খেলপথাৰ পাইছেগৈ আৰু এতিয়া দলীয় মিটিং তাৰপিছত তেওঁলোক খেলত দুখন খেলত নামিব ডাবলছ হ'ব আৰু আপোনাৰ ফ'ৰ্চ যিখন গ'ল্ড মেডেলৰ কাৰণে খেলিব আৰু এইটো ফাৰ্ষ্ট ৰাউণ্ড আৰম্ভ হ'ব ডাবলছত এতিয়া ডাবলছখন মোটামুটি 11 বজাৰ পৰা ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম 11 বজাৰ পৰা
সেইখনত নামিব আৰু তাৰপিছত এইখনত নামিব 4:15 4টা আৰু সেয়াই চবেই আশা কৰিছে যে তেওঁলোকে সোণৰ পদক আজৰি আনক আৰু আমিও আশা কৰিছোঁ চবফালে মেডিয়া হাউচৰ মানুহে ভৰি আছে কাৰণ ইমান এটা ভাল খবৰ সমগ্ৰ অসমবাসীক জনাবলৈ সকলোৱে ইচ্ছা কৰিছে আৰু ভাৰতৰ গৌৰৱ অসমৰ গৌৰৱ ধনশিৰি গৌৰৱ আমি আশা কৰিছোঁ জিলিকিব ধনশিৰি আৰু এয়া আছিলে নয়ণমণি শইকীয়াৰ বাসগৃহ